ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে যিটো স্ক্ৰীনশ্বট দেখা পাই আছা এইটো আচলতে এটা ফেক স্ক্ৰীনশ্বট কাৰণ এইটো ফেক নিউজত দিলেও কিন্তু এইটো আচলতে সঁচা নহয়। এই নিউজটো দিছে যে আজি ৰিজাল্ট দিব বুলি, কিন্তু এইটো আচলতে মিছা। গতিকে তোমালোকে কোনদিনা ৰিজাল্ট দিব এই কথাটো তুমি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে জানিব পাৰিবা। গতিকে তোমালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে শেষলৈকে চাবা যে আজি কোনো ধৰণৰ ৰিজাল্ট দিয়া নহয়, হয়তোবা কালি দিয়াৰ সম্ভাৱনা আছে, হয়তো কালি দিবই, কিন্তু সম্ভাৱনাটো কালি বেছি আছে, দিব পাৰে। তোমালোকৰ কোনো টেনশ্যন ল'ব নালাগে, কাৰণ যদি কিবা অফিচিয়েল ন'টিফিকেশ্যন আহে তেতিয়াহ'লে মোৰ এইটো চেনেলৰ জৰিয়তে তোমালোকে জানিব পাৰিবা। আৰু যদি কিবা আপডেট আহি থাকে ৰিজাল্টৰ বিষয়ে তেতিয়াহ'লে মোৰ এইটো চেনেলৰ যোগেদি তোমালোকে পাবা। আৰু তোমালোকে ৰিজাল্টক লৈ ইমান হতাশ হ'ব নালাগে, কাৰণ গভৰ্ণমেণ্টে এটা কাম কৰি আছে, যিহেতু সিহঁতে কৰিবই। তোমালোকে ইমান হতাশ কিয় হ'ব লাগে? ৰিজাল্টটো তোমালোকে এদিন না এদিন পাবাই। আৰুতো গভৰ্ণমেণ্টেতো কোৱা নাই যে ৰিজাল্টটো নিদিয়ে বুলি, কৈছে যে এইটো মাহৰ শেষত দিব। এতিয়াতো মাহটোহে আহি পালে, এতিয়া দিবই। তোমালোকে টেনশ্যন কৰিব নালাগে। তোমালোকে নিজ চিন্তাই কোনোবা নীট, কোনোবাই JEE কোচিং কৰি আছা, কৰা। ৰিজাল্ট তোমালোকে পাবাই। ৰিজাল্ট ভাল হ'লেও আহিব, বেয়া হ'লেও আহিব। গতিকে তোমালোকে এইটো টেনশ্যন ল'ব নালাগে, তোমালোকে পঢ়ি থাকা। এতিয়া মই তোমালোকক অফিচিয়েল ন'টিফিকেশ্যন দেখাম। এতিয়া এইটো তোমালোকে ইয়াতে চাব পাৰিবা। ইয়াতে এইটো ইয়াতে অফিচিয়েল ন'টিফিকেশ্যন ইয়াতে লিখা আছে 9 তাৰিখে দিব বুলি, কিন্তু আচলতে 9 তাৰিখে নিদিয়ে, তাৰ আগতে দিব। আৰু তোমালোকে গমে পাইছা পৰীক্ষাটো বেছি দিন হোৱা নাই শেষ হোৱা। ছায়েন্সৰখিনি বাৰু আগত হৈছে, কিন্তু আৰ্টছৰখিনি 17 মাৰ্চত শেষ হৈছে। গতিকে সিহঁতে বহীটো চাব লাগিব। গতিকে তোমালোকে ইমান হতাশ নহ'বা, ৰিজাল্টটো দিব, কালি দিব পাৰে। কালি দিয়াটো বহুত সম্ভাৱনা বেছি আছে, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে এই মাহৰ শেষত দিব ৰিজাল্টটো। গতিকে এই মাহৰ শেষতো দিব, কিন্তু মোৰ ভিডিঅ' থাম্বনেইলটো অহাকালি দিবই বুলি যে কৈছোঁ, সেইটো আচলতে তোমালোকে যাতে ভিডিঅ'টো ক্লিক কৰি কেনে সঠিক সিদ্ধান্তটো জানিব পাৰা বা সঠিক কথাটো জানিব পাৰা, সেইটো কাৰণেহে কোৱা হৈছে। আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। তোমালোকে আশা কৰিছোঁ ইমান হতাশ নহ'বা, কালি ৰিজাল্ট দিয়াৰ সম্ভাৱনাটো আছে। হ'ব, ধন্যবাদ।